তেখেতসকলেতো কৈছিলে যে চৰকাৰ গঠন হোৱাৰ এক সপ্তাহ পিছতে UPPL চৰকাৰ ভাঙিব। কিমান তাৰিখ দিলে তেখেতসকলে চৰকাৰ ভাঙিব ভাঙিব ভাঙিব। অহা 15 তাৰিখত আমি 3 বছৰ সম্পূৰ্ণ সেলিব্ৰেট কৰিবলৈ গৈ আছোঁ। 3 বছৰ ইয়াৰ ৰাইজে শান্তিৰে শুবলৈ পালে, চবে নিৰাপত্তা পালে। আজি সকলো সমন্বয় এটা পৰিৱেশ আহিছে। এই কথাবিলাক শাম্পা বৰগোহাঁই কিয় নাপাতে? তেখেতসকলৰ 17 বছৰত 2012ত কিয় হিংসা হৈছিল, 2008ত কিয় হিংসা হৈছিল, 2014ত কিয় হিংসা হৈছিল, মানুহবিলাকে কিয় ভয়কৈ থাকিব লগা হৈছিলে, হত্যা হিংসাবিলাক ইমান বেছি কিয় হৈছিলে, 8, 9, 10ত কিয় 150জনমান মানুহ মৰিব লগা হৈছিলে, এই কথাবিলাক নাপাতে। তেখেতসকলে EM ক'ত যাব, MCLA ক'ত যাব? আজিলৈকে যিমান EM MCLA গৈছেতো BPFৰে গৈ আছে। BPFৰ বহুতখিনি BJPত গ'ল, BPFৰ বহুতখিনি আমাৰ তাত আহিলে, চব গৈয়ে আছে তেখেতসকলৰ। সেইটো আপোনালোকেও কওক, আমিও কম। যেতিয়া আমি গম পাম আমিও কম, আপোনালোকে যেতিয়া গম পাব আমিও কম। আৰু আপোনালোকে, মই কৈছোঁ যে EP চেণ্টাৰত আছে, আপোনালোকে মেইন জেগাত আছে। ভূমিকম্প যদি আহে, য'ত ভূমিকম্প আহিব তাতে আপোনালোকে বহি আছে। গতিকে আমাতকৈ আগতে আপোনালোকে অকলে জকৰণিটো পাব যে ভূমিকম্প আহিব, তেতিয়া আপোনালোকে আমাক ভালকৈ জনাই দিলে হ'ল। আমিও প্ৰেছ মিট কৰি কৈ দিম যে ভূমিকম্পটো আহি গ'ল বুলি পেলাই। নপৰে BTRতো হৈছে, কিন্তু BTRত কি হৈছে, আমাৰ চৰকাৰ গঠন হোৱা আৰু সেই সময়ত মানে আমাৰ কাম কাজবিলাক খুব ভালকৈ চলা নাছিলে। সেইকাৰণে ফাৰ্ষ্ট ফেজ অৰুণোদয় আমাৰ শ্ল' হৈ গ'ল। কিন্তু ছেকেণ্ড ফেজ যিটো আহিছিলে, এইটো কিন্তু 2.0, সিটোত আমাৰ ভাল হৈ গ'ল। গতিকে এতিয়া ইয়াত একো বিৰূপ প্ৰক্ৰিয়া নপৰে। যেনেকৈ আজি মধ্যপ্ৰদেশত যিটো লাডলি বেহেনা আঁচনি আনিছে, ইয়াৰ আগতে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছে। গতিকে অৰুণোদয় আঁচনি খুব সফল হৈছে আৰু ভাৰতবৰ্ষতে এইটো এটা লেখত ল'বলগীয়া আঁচনি আছিলে। ইয়াৰ লগতে আৰু এটা ডাঙৰ মানৱতাৰ আঁচনি, যিটো নেকি মাইক্ৰ' ফাইনেন্সৰ ঋণটো যে বেংকত পৰিশোধ কৰি দিলে, এই ঋণমুক্ত কৰি দিয়াটো সেইটো আৰু এটা ডাঙৰ মানৱতাৰ এটা ডাঙৰ আঁচনি হয়। এই আঁচনিটো কোনোবা অহাকালি হয়তো পাৰিলে এইটো ফ'ল' কৰিবও পাৰে। যদি কোনোবা ফ'ল' কৰে, ইয়াৰো ৰাজনীতিক ফলটো পাব। কিন্তু গতিকে অসমত আজি বহুত নতুন বস্তু হৈ আছে। স্বাধীনতাৰ 75 বছৰত পিছত আজিৰ ৰাজনীতিত অসমত অকল ৰাজনীতি নহয়, ইয়াত আমাৰ সামাজিক দিশত, ৰাজনৈতিক দিশত, বিভিন্ন দিশত বিভিন্ন আগৰ সংস্কৃতিবিলাক সলনি কৰি মানুহৰ লাভ হোৱা কেনেকৈ কাম কৰিব পাৰে, ইয়াৰ কাৰণে আজিৰ চিন্তাটো চলি আছে। টোটেল প্ৰায় 90 কোটি টকাৰ আঁচনি আমাৰ নিচিমা অঞ্চলত, চিৰাং জিলাৰ উত্তৰ অঞ্চলত হ'বলৈ গৈ আছে। ইয়াৰে আমাৰ 30 কোটি টকীয়াৰ এটা এগ্ৰি যিটো বান, আমাৰ মাউৰীয়া বানটো আজি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰা হ'ল। এটা ৰাস্তা এটা দলং আজি উদ্বোধন কৰা হ'ল, আৰম্ভণি কাম হৈ যাব। আৰু কেইদিনমানৰ পিছতে আৰু কেইখনমান ৰাস্তা আৰু দলং আমি কাম আৰম্ভ কৰি দিম। প্ৰায় 90 কোটি টকাৰ কাম নিচিমা অঞ্চলত আৰম্ভ হ'ব। আৰু নিচিমা অঞ্চলটো বহুত বছৰ নেগলেক্টেড হৈ আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত বহুতখিনি ৰাস্তা দলং ইতিমধ্যে কাম আমি আৰম্ভ কৰিছোঁ। স্কুল মেৰামতিৰ কাম আৰম্ভ কৰিছোঁ। আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিধায়ক হোৱাৰ পিছত অলৰেডি তেখেতেও বহুতখিনি ৰাস্তা আৰু দলং, বিভিন্ন উন্নয়নমূলক কামবিলাক ইতিমধ্যে চিৰাং জিলাৰ উত্তৰ অঞ্চলত আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় দুটা প্ৰতিচ্ছবি দেখিবলৈ পাইছে। BPFৰ ক্ষেত্ৰত বহুত সময়ত আপোনালোকে দেখিছে যে নিজৰ মানুহবিলাককে ডিপুটেশ্যনত পঠাইছিলে, আকৌ ৰিটাৰ্ণ আনিছে, তেনেকুৱাই যোগদান কৰি আছে। তো আজি আমাৰ তাত কোনো তেনেকুৱা নাছিলে, যিহেতু নতুন দল, নতুন চৰকাৰ। আজি ইয়াত 1700তকৈ অধিক মেক্সিমাম BPFৰে হয় লোক আহি পেলাই আমাৰ দলত যোগদান কৰিছে। সিদিনা 3000তকৈ অধিক ফকীৰা গ্ৰামত আছিলে, আমাৰ জমদুৱাৰত হৈ গ'ল, তামোলপুৰত হৈ গ'ল। প্ৰত্যেকটো সমষ্টিতে 2000, 3000কৈ মানুহ জইন কৰিবলৈ লাইন লাগি আছে। কাৰণ BPFৰ আগৰ সময়ৰ দুৰ্নীতি, অপশাসন আৰু বৰ্তমানো হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ যিটো টীম, তেখেতসকলে সংশোধন হ'ব নাজানাৰ কাৰণে চবে অতিষ্ঠ হৈ গৈছে। আৰু আমাৰ UPPLৰ যিটো উদ্দেশ্য, UPPL BJP চৰকাৰৰ যিটো উদ্দেশ্য আছিলে, এইটো সফল হোৱাটো দেখিবলৈ পায়। আমি যিখিনি কথা দিছোঁ, কথা আমি ৰাখিছোঁ, এই কথাবিলাক ভাল পাই দলে বলে আজি UPPLত যোগদান কৰিবলৈ যোৱাৰ আহিছে। প্ৰথম ফেজত 40টা সমষ্টি যোগদান হ'ব। ছেকেণ্ড ফেজত মই ভাবোঁ আৰু BPF অলমষ্ট 0 হৈ যাব। NDA হিচাপে যিটো লাভ হৈছে, NDA UPPLত আছে হিচাপে NDAৰ যি লাভ হৈছে, এইটো UPPLৰো লাভ হ'ব। গতিকে তাত আৰু ছেপাৰেট কৰি মেথমেটিক্সটো কৰিলে কি অংক ওলাব আপোনালোকে মই নাজানো। কিন্তু আপোনাৰ যিটো প্ৰশ্ন যে UPPL হিচাপে যে লাভ হ'ব, উই আৰ পাৰ্ট অফ NDA। গতিকে NDA যিটো উত্থান হৈছে, আমিও উত্থান হৈছোঁ।
গতিকে ইয়াত নিশ্চয় UPPLৰ লাভ হ'ব আৰু অসমত আজিৰ যিটো ৰাজনীতিক পৰিৱেশ ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ যিটো ৰাজনীতি ইয়াৰ লগত তুলনা নহয়